অসম চৰকাৰৰ বাবে ধ্বংস হ'ল বিহুবৰ নেপালী খুঁটি। সিন্ডিকেটৰ বাবেই চিৰদিনলৈ শেষ হৈ গ'ল এটা বৃহৎ অঞ্চল। নেপালী খুঁটি ধ্বংসৰ বাবে মূল জগৰীয়া অসম চৰকাৰ। চকুৰ আগত অবৈধ খনন দেখিও নীৰৱে আছিল হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। বিপদৰ সময়তো নেপালী খুঁটিৰ মানুহক মৰিবলৈ এৰি দিছিল বিজেপি চৰকাৰে। 5 ঘণ্টা ধৰি নেপালী খুঁটিৰ মানুহক উদ্ধাৰ নকৰিলে চৰকাৰ প্ৰশাসনে। 19 জুলাইত দিনৰ 10-11 বজাৰ পৰা আৰম্ভ হৈছিল দিখৌৰ সংহাৰ। পাহাৰৰ পৰা নামি অহা পানীয়ে প্ৰথমে আঘাত কৰিছিল নাজিৰা সমষ্টিৰ বিহুবৰ নেপালী খুঁটি চন্তক আদি অঞ্চল। নগা পাহাৰৰ পৰা নামি অহা পানীয়ে মুহূৰ্ততে ডুবাই পেলাইছিল সমগ্ৰ অঞ্চল। মাত্ৰ এটা ঘণ্টাৰ ভিতৰতেই কেইবা ফুটলৈ বৃদ্ধি পাইছিল পানী। পানীৰ প্ৰকোপ ইমানেই বেছি আছিল যে ঘৰৰ পৰা ওলাবলৈ সময় নাপালে মানুহে। উপায়হীন হৈ ঘৰৰ টিন কাটি ওপৰত উঠি আছিল। কিন্তু তাৰ পিছতো ৰক্ষা নাপালে বিহুবৰ নেপালী খুঁটিৰ মানুহে। বলিয়া বানে ঘৰৰ সৈতে উটুৱাই লৈ যায় মানুহক। কেৱল নেপালী খুঁটিতেই মৃত্যুমুখত পৰে 5জনকৈ লোক। এতিয়াও সন্ধানহীন হৈ আছে আন কেইবাজনো। উল্লেখ্য যে পানী কমিলেও এতিয়াও স্বাভাৱিক হোৱা নাই উজনিৰ পৰিস্থিতি। উজনিয়ে পূৰ্বৰ ৰূপ পাবলৈ লাগি যাব বহু সময়। ভাঙি যোৱা ঘৰ একোটা পুনৰ থিয় কৰাবলৈ বহু সময় লাগিব একোটা পৰিয়ালক। সহজ ভাষাত ক'লে 19 জুলাইৰ পিছত সম্পূৰ্ণৰূপে ধ্বংস হৈ যায় সমগ্ৰ উজনি অসম। কিন্তু তাৰ মাজতো আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে শিৱসাগৰ জিলাৰ বিহুবৰ চন্তক নেপালী খুঁটি আদি অঞ্চল। পানীয়ে লগত অনা গেদে সম্পূৰ্ণৰূপে পুতি পেলাইছে নেপালী খুঁটি। কিন্তু দুৰ্ভাগ্যজনকভাৱে আজি 13 দিন পিছতো নেপালী খুঁটিত গৈ উপস্থিত হোৱা নাই বিজেপিৰ মন্ত্ৰী বিধায়ক। 13 দিন পিছতো বিজেপিৰ মন্ত্ৰী বিধায়কে সময় নাপালে আজি নেপালী খুঁটিত গৈ উপস্থিত হয় শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ। নেপালী খুঁটিত উপস্থিত হৈ অখিল গগৈয়ে স্পষ্টভাৱে কয়, কেৱল আৰু কেৱল চৰকাৰৰ অকৰ্মণ্যতাৰ বাবেই ধ্বংস হয় বিহুবৰ নেপালী খুঁটি। উদ্ধাৰৰ বাবে সময় থকাৰ পিছতো মানুহক উদ্ধাৰ নকৰাৰ বাবেই উটি যায় নেপালী খুঁটিৰ বহু লোক। আটাইতকৈ ডাঙৰ ক্ষতিগ্ৰস্ত এলেকাটো হ'ল নেপালী খুঁটি। অথচ নেপালী খুঁটিলে ইয়াৰ স্থানীয় বিধায়কজন এতিয়ালৈকে অহা নাই। নেপালী খুঁটিলে এতিয়ালৈকে ডিজাষ্টাৰ মেনেজমেণ্ট ডিপাৰ্টমেণ্টৰ মন্ত্ৰী কেশৱ মহন্ত অহা নাই। নেপালী খুঁটিলে এতিয়ালৈকে ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ সুশান্ত বৰগোহাঁই অহা নাই। আৰু নেপালী খুঁটিলৈ এতিয়ালৈকে ইয়াৰ গাৰ্জেন মিনিষ্টাৰ আৰু যিসকলক দায়িত্ব দিছে তেওঁলোকো এতিয়ালৈকে অহা নাই। আহিছে নেকি বাৰু? অহা নাই? সঁচাকে অহা নাই? নাই অহা। সকলো ৰাইজে কৈ আছে যে কোনো মন্ত্ৰী কোনো MLA এতিয়ালৈকে ইয়ালৈ অহা নাই। কেলে অহা নাই? তাৰ কাৰণটো হ'ল তেওঁলোকৰ ভয়। কাৰণ তেওঁলোকে যি ধৰণে এই অঞ্চলৰ মানুহক মৰিবলৈ এৰি দিলে, ৰাতিপুৱা 10 বজাত পানী বাঢ়িছে, আবেলি 3টা বজাত মানুহ উঠুৱাই নিছে। এই সময়খিনিৰ ভিতৰত তেওঁলোকে সকলো মানুহকে উদ্ধাৰ কৰিব পাৰিলেহেঁতেন, কিন্তু নকৰিলে। নকৰাৰ কাৰণে তেওঁলোকে জানে যে তেওঁলোক জগৰীয়া। মানুহক ৰেস্কিউ অপাৰেশ্যন নকৰাৰ কাৰণে, উদ্ধাৰ নকৰাৰ কাৰণে তেওঁলোক যে জগৰীয়া এই কথাটো তেওঁলোকে জানে। 1 নম্বৰ কথা। আৰু সেই যে তেওঁলোকে জানে যে তেওঁলোকে ভুল কৰিছে, সেইকাৰণে তেওঁলোকে এতিয়ালৈকে ইয়ালৈ আহিবলৈ সাহস কৰা নাই। নেপালী খুঁটিত উপস্থিত হৈ নগা পাহাৰ আৰু দিখৌৰ বুকুত চলা অবৈধ খননক লৈও সৰব হৈ পৰে ৰাইজৰ দলৰ বিধায়কগৰাকী। অখিল গগৈয়ে স্পষ্টভাৱে কয় যে নগা পাহাৰ আৰু দিখৌৰ বুকুত চলা খননে এই সংহাৰৰ কাৰণ। ইয়াৰ আঁৰত কোন আছে সেয়া ৰাইজে জানে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য অখিল গগৈৰ। এই অৱস্থাটো হ'ল, আপোনালোকে এই অঞ্চলটোলৈ আহি থাকোঁতেই নিশ্চয় দেখিছে যে এই অঞ্চলটো হ'ল বেচিকেলি কয়লা আৰু শিল খনন কৰি নাগালেণ্ডৰ পৰা আনি জমা কৰা এটা অঞ্চল। ইয়াৰ স্থানীয় মানুহবিলাকে গৰু পোহে, কিন্তু বাহিৰৰ পৰা অহা মানুহবিলাকে ইয়াত কি কৰে, নাগালেণ্ডৰ পৰা শিল, বালি আৰু কয়লা খনন কৰি ইয়াত ডাঙৰ ডাঙৰ এনেকুৱা ধৰণৰ কয়লাৰ জমা কৰা ঠাই বনাইছে। যাৰ ফলস্বৰূপে কি হৈছে, এতিয়া পাহাৰৰ পৰা আমাৰ দিখৌ নৈখন পগলা
কলে এই কামটোত পৃষ্ঠপোষকতা কৰি সিন্ডিকেট চলাই এই কাম কৰে গতিকে এই অঞ্চলৰ মানুহ মৰাৰ কাৰণে আৰু এই অঞ্চলটো সম্পূৰ্ণৰূপে ধ্বংস হৈ যোৱাৰ কাৰণে অসম চৰকাৰ 100% জগৰীয়া আৰু সেই ভয়তে এতিয়ালৈকে কোনো মুখ্যমন্ত্ৰী কোনো মন্ত্ৰী কোনো বিধায়ক এই অঞ্চলৰ মানুহৰ মাজলৈ আহিবলৈ সাহস কৰা নাই কথা এইটোৱে হয়নে নহয় বাৰু কথাটো হয়নে মানুহবিলাকক মাৰিলে ইয়াত মানুহে গৰু পুহি খায় এই ওচৰতে আহি গোটেই ডাঙৰ পাহাৰৰ পৰা গোটেই কয়লা খান্দি ডাঙৰ ডাঙৰ ফ্ৰড তৈয়াৰ কৰি দিলে একদম পাহাৰৰ তলত ডাঙৰ ডাঙৰ গাঁত তৈয়াৰ কৰি দিলে তাত পানী জমা হৈ গ'ল একেলগতে যেতিয়া বৰষুণ দিলে সেই গাঁতত জমা হোৱা পানী শিল খান্দিবতে বনোৱা ডাঙৰ ডাঙৰ পানী গাঁতবিলাকৰ পানী পুখুৰীবিলাকৰ পানী চব একেলগতে যেতিয়া গুচি আহিলে চব মানুহ এফালৰ পৰা ধ্বংস হৈ গ'ল এই অঞ্চলৰ গোটেই ইয়াৰ পিছফালে বুলি কৈছে ইয়াৰ পিছফালে গোটেই অঞ্চলটো শিল খান্দি JCB ফকলেন লগাই তেওঁলোকে শিল খান্দি ইয়াত গোটেই বৰবাদ কৰি পেলালে 20-25 পুৰা মাটি আছে পিছফালে খানাটো 20-25 পুৰা মাটিতে শিল খান্দি ইয়াতে কৰিছে যে 20-25 পুৰা মাটি নদীৰ কিনাৰত শিল খান্দি বৰবাদ কৰি দিছে হয়নে খেতি মাটি গতিকে এই গোটেই কামবিলাক কোনে কৰে আপোনালোকে সকলোৱে জানে কাৰ পৃষ্ঠপোষকতাত কোন মন্ত্ৰী কোন MLA জড়িত আপোনালোকে সকলোৱে জানে গতিকে মই ভাবো যে এই গোটেই ঘটনাটোৰ ওপৰত এটা এনকুৱাৰী অখিল গগৈ নেপালী খুঁটিৰ ক্ষতিগ্ৰস্তৰ বাবে নিজৰ ফালৰ পৰা ঘোষণা কৰে আৰ্থিক সাহায্যও মৃত্যু হোৱা প্ৰতিটো পৰিয়ালক 50,000কৈ দিব অখিল গগৈয়ে ক্ষতিগ্ৰস্ত পৰিয়াললৈ 5,000কৈ সাহায্য ঘোষণা বিধায়কগৰাকীৰ ইয়াৰ লগতে নেপালী খুঁটিৰ ৰাইজৰ বাবে চৰকাৰী সাহায্য বিচাৰিও সৰব হৈ পৰে অখিল গগৈ নেপালী খুঁটিৰ প্ৰতি ঘৰ মানুহৰ বাবে 1 বিঘাকৈ মাটিৰ দাবী কৰে অখিল গগৈয়ে কিন্তু মোৰ আটাইতকৈ ডাঙৰ কথা এই সময়ত যে মোৰ গৰুখুটি এলেকাৰ 80 ঘৰ মানুহৰ কাৰণে মোক 80 বিঘা মাটি লাগে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া মোৰ গৰুখুটি এলেকাৰ 80 ঘৰ মানুহৰ নেপালী খুঁটি অঞ্চলৰ 3খন নেপালী খুঁটি আছে বিহুবৰ হয় 3খন কৈছো মই বিহুবৰ অঞ্চলৰ 3খন নেপালী খুঁটি হয়নে 3টা নেপালী খুঁটি অঞ্চলৰ 80 ঘৰ নে বেছি হ'ব মানে বেছি আছে 150 ঘৰ মানুহৰ কাৰণে মোক 150 এনেকৈ আজি নেপালী খুঁটিৰ দুৰ্ভগীয়া ৰাইজৰ কাষত গৈ থিয় হয় অখিল গগৈ কয় এতিয়ালৈ নেপালী খুঁটিৰ ৰাইজৰ কাষলৈ গৈ পোৱা নাই চৰকাৰী সহায় এতিয়ালৈ সেই স্থানত গৈ উপস্থিত হ'ব পৰা নাই বিজেপিৰ মন্ত্ৰী বিধায়ক তাৰ বিপৰীতে খননক লৈ চকুমুদা কুলিৰ ভাও লোৱাৰ পৰা সময়ত উদ্ধাৰ নকৰালৈ সকলো সময়তেই কেৱল বিহুবৰ নেপালী খুঁটিক মৰিবলৈ এৰি দিয়ে বিজেপি চৰকাৰে চৰকাৰৰ এনে অকৰ্মণ্যতাৰ বাবেই আজি সম্পূৰ্ণৰূপে ধ্বংস হৈ গ'ল নাজিৰা সমষ্টিৰ এটা বৃহৎ অঞ্চল নিউজ ডেস্ক ৰিপৰ্ট দ্য ক্ৰছ কাৰেণ্ট